মানুহেই মানুহৰ বাবে, মানুহে যদি মানুহক সহায় নকৰে, মানুহে যদি মানুহক মৰম নকৰে, মানুহ হৈ জীয়াই থকা অৰ্থ থাকিল ক'ত? সেয়েহে সদায় আগুৱাই আহক মানুহে মানুহৰ বাবে। আচ্ছা, কি লৈছা তোমালোকে? চাউল, দালি, আলু, চাপ, চাবোন, চয়াবিন, মুই, চিৰা আৰু বিস্কুট আৰু ধূপ, মহ খেদা ধূপ। আচ্ছা, তোমালোকৰ এয়া কিমানজন মানুহৰ কাৰণে লোৱা হৈছে? আমাৰ 170-80 জনৰ কাৰণে লোৱা হৈছে। কেতিয়াকৈ যোৱা হ'ব? কাইলৈ ৰাতিপুৱা 4টা বজাত। কাইলৈ ৰাতিপুৱা 4টা বজাত যাবা? হয় হয়। শদিয়াৰ পৰা ধুবুৰীলৈ যেনেকৈ শিৱসাগৰ বাণাকান্তৰ ৰাইজৰ কাষলৈ ৰাইজসকল আহিছে, ঠিক তেনেধৰণে লখিমপুৰ জিলাৰ বগীনদী মিলনপুৰবাসী গাঁৱৰ ৰাইজো এনেধৰণে কণ কণ ল'ৰা ছোৱালীৰ লগত লৈ সকলোৱে আগবাঢ়ি এই কাম ভাগিলৈ যে আগবাঢ়িছে তাৰ বাবে ধন্যবাদ জনাইছোঁ। ভাল লাগিছে। আৰু এটা ডাঙৰ কথা কি, আজি ডাঙৰে কৰাৰ কাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকেও জানিব পাৰিছে যে মানুহক বিপদ হ'লে ইজনে সিজনক সহায় কৰিব লাগে। গতিকে এইটো এটা বৰ ভাল কথা। গতিকে বহুত ভাল লাগিছে। ধন্যবাদ এওঁলোকলৈ। আমি লখিমপুৰ। শিৱসাগৰলৈ গৈ থাকোঁতে ৰাস্তাত গাড়ী বেয়া হ'ল, গতিকে গৈ পোৱা দেৰি হোৱাৰ বাবে ৰাতি 11টা বজাত সকলোৱে বিতৰণ কৰি আছে আৰু ৰাইজসকলেও লৈ আছে। ৰাতি 11টা বাজিলে, 11টা বজাত এয়া দি থকা হৈছে ৰাইজক।